নমস্কাৰ বন্ধুসকল, মই অজয় পাটগিৰি। আপোনালোকে চাই আছে এপি আসাম ইউটিউব চেনেল। সকলোলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আহক বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভাৰতৰ সকলো গণৰাজ্যৰ সমূহৰ ভিতৰত অৰুণাচল প্ৰদেশ অন্যতম। এই ৰাজ্যখন ভাৰতৰ উত্তৰ পূবত অৱস্থিত। ই উত্তৰ পূবত অৱস্থিতৰ বাবে ইয়াক ভাৰতৰ সূৰ্য উঠা দেশ বুলি কোৱা হয়। এই ৰাজ্যখনৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূবে ম্যানমাৰ আৰু উত্তৰে চীন দেশ অৱস্থিত। এই ৰাজ্যখন তিনি পিনৰ পৰা দেশৰ সীমা হোৱাৰ বাবে এই ৰাজ্যখনক ৰাজনৈতিক গুৰুত্ব অধিক দিয়া হয়। বন্ধুসকল, অৰুণাচল প্ৰদেশৰ অৰ্থ হ'ল আলোকেৰে আলোকিত দেশ। ইয়াৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে ই পৃথিৱীৰ বিখ্যাত। ই উত্তৰ পূব অঞ্চলৰ সাতোভনীৰ মাজৰ দ্বিতীয় ভনী বুলি জনা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰত চীনৰ একমাত্ৰ পথ লিডুবামা এই ৰাজ্যৰ পূব সীমান্তৰেদি গৈছে। এই ৰাজ্যখনৰ ৰাজধানী ইটানগৰত অৱস্থিত। এই ৰাজ্যখনৰ মুঠ জিলা 16খন, বিধানসভাৰ আসন 60খন, লোকসভাৰ আসন 2খন। এই ৰাজ্যখনৰ মুখ্য ন্যায়ালয় অসমৰ গুৱাহাটীতে অৱস্থিত। এই ৰাজ্যখনৰ মুঠ মাটিকালি 32,333.4 বৰ্গ মাইল। 2011 চনৰ লোকপিয়ল মতে এই ৰাজ্যখনৰ মুঠ জনসংখ্যা 13,82,611 জন। এই ৰাজ্যখন পাহাৰেৰে আৱৰি আছে, কিন্তু অসম সীমান্তত অৱস্থিত কিছুমান অঞ্চল সমতল, কিন্তু ইয়াত 2/3 অধিক অভয়াৰণ্যৰে আৱৰি আছে। এই ৰাজ্যখন 16খন জিলাৰে গঠিত। এই জিলাসমূহ হ'ল টাৱাং, কামেং, পাপুমপাৰে, উজনি সোৱণশিৰি, নামনি সোৱণশিৰি, পশ্চিম চিৱা, পূব চিৱাং, উজনি চিৱাং, চালাং, তিৰাপ, কুৰুংকুমে, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লুইত আৰু আজুন জিলা। বন্ধুসকল, এই ৰাজ্যখনত 20টাতকৈ অধিক জনগোষ্ঠীয়ে বাস কৰে। তাৰে 20টা প্ৰধান জনগোষ্ঠী হ'ল আদি, নিখি, আপটানি, তাগানি, খামতি, নুকৱে, ৱাংছে, টাংচা, চিংফো, নেংপা, হুৰ্ডুকুপেন আৰু আকা। এইকেইটাই হৈছে অৰুণাচলৰ প্ৰধান জনগোষ্ঠী। ইয়াৰ উপৰিও বহুতকেইটা অনুসূচিত জনজাতি আৰু অন্যান্য জনজাতিয়ে বাস কৰে। এই ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ পৃথিৱীৰ দূৰ দূৰণিৰ পৰা দেশ বিদেশৰ পৰা পৰ্যটক অহা দেখা যায়। এই ৰাজ্যখনৰ এই চিৰসেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে ইয়াক পৃথিৱীৰ সৰগ নামেৰে জনা যায়। এই ৰাজ্যখনত বহুতকেইটা পৰ্যটক কেন্দ্ৰ আছে। যদি কেতিয়াবা আপোনালোকে অৰুণাচললৈ যায়, নিশ্চয় এই সৌন্দৰ্য উপভোগ কৰিব পাৰিব। বন্ধুসকল, বিশ্বত উৎপত্তি হোৱা মহামাৰী কৰোণাৰ বাবে এই ৰাজ্যখনত 2019 চনৰ পৰা 2020 চনৰ বৰ্তমান এপ্ৰিল মাহলৈকে 17,052 জন আক্ৰান্ত হৈছে। তাৰ ভিতৰতে 16,820 জন পুনৰ ভাল হৈছে। তেওঁলোক পুনৰ নিৰোগী হৈছে। বৰ্তমানলৈকে ৰাজ্যখনত প্ৰায় 60 জনৰ ওচৰে পাঁজৰে ব্যক্তিৰ মৃত্যু হৈছে। বন্ধুসকল, আপোনালোকে সকলোৱে জানে বৰ্তমান মহামাৰী কৰোণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ই ভাৰতৰ লগতে বিশ্বৰ কেইবাখনো দেশত দ্বিতীয়টো ঢৌ ট্ৰাক চলাইছে। আহক বন্ধুসকল, আমি সকলোৱে চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি ইয়াৰ লগত যুঁজ দিওঁ। আগৰবাৰৰ দৰে কৰোণা সাৰিব আৰু আমি জিকিম। নমস্কাৰ বন্ধু, মই অজয় পাটগিৰি। আপোনালোকে চাই আছে এপি আসাম ইউটিউব চেনেল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।